তাই এতিয়া SDM আৰু গিৰিয়েক হৈছে সামান্য পঞ্চায়তৰ চৰকাৰী চাকৰি এটা চতুৰ্থ বৰ্গৰ চাকৰি প্ৰেম ভাল পোৱাৰ কাৰণে নিজৰ সৰ্বস্বখিনি ত্যাগ কৰি তাইক পঢ়াইছিল শুনাইছিল আৰু SDM বনাইছিলে এতিয়া সেই মানুহজনকে লাদ মাৰি দিছে ইমান দিনে গাখীৰ খুৱাই আচলতে সাপ পুহি ৰাখিছিল এয়াই নেকি ভাল পোৱা প্ৰেম এয়াই নেকি সিহঁতৰ মৰম আছিল বিয়াৰ পিছত তাই বিয়াৰ পিছত পঢ়িম বুলি কৈছিল আৰু ল'ৰাটোৱে আৰু ল'ৰাটোৰ ঘৰখনে সমস্ত খৰচ দি পেলাই তাইক পঢ়াইছিলে বিয়াৰ 13 বছৰ পাছত এতিয়া তাই বেলেগ অফিচাৰৰ লগত লিলিমাই খেলি সেই ল'ৰাটোৰ জীৱন কৰিছে খেলি মেলি কাৰণ তাই এতিয়া ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে এয়াই নেকি ভাল পোৱা প্ৰেম ইমান তললৈ কেনেকৈ যাব পাৰে এখন চিনেমা লগা কাহিনী এই ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ 13 বছৰ আগতে দুয়ৰে বিয়া হৈছিল আলোক মৌৰ্য আৰু জ্যোতি মৌৰ্য হৈছে ঘৈণীয়েক আৰু আলোক মৌৰ্য হৈছে গিৰিয়েক যিটো সময়ত বিয়াৰ সময়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল পঞ্চায়তৰ অফিচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল বিয়াৰ পাছত ঘৈণীয়েক জ্যোতি মৌৰ্য যেতিয়া পঢ়িব ইচ্ছা কৰিলে তেতিয়া গিৰিয়েক আলোক মৌৰ্য আৰু তেওঁৰ ঘৰৰ পৰিয়ালে পঢ়াৰ ক্ষেত্ৰত খৰচ বহন কৰিলে আৰু চহৰত ৰাখি পেলাই চহৰ প্ৰয়াগৰাজত ৰাখি পেলাই পঢ়ুৱালে সফলতাৰে তাই উত্তীৰ্ণ হ'ল তাৰপিছত চাকৰি পালে হাই ৰেংকৰ চাকৰি গতিকে তাই এতিয়া চাকৰি কৰে সেই গতিকে এতিয়া আগৰ যিজন গিৰিয়েক আছিল সেইজনক মানে ডিভৰ্চ দিব বিচাৰি আছে এয়াই চাওক এয়াই ভাল পোৱা এয়াই প্ৰেম এজনী নাৰীৰ সফলতাৰ আঁৰত থকা পুৰুষজনৰ ওপৰতে এতিয়া অভিযোগ তুলিছে এতিয়া ডিভৰ্চ দিব লাগে ডিভৰ্চ ল'ব বিচাৰি আছে গিৰিয়েকে তাইৰ নামত ইমান কষ্ট কৰা লোন লোৱা পৰ্যন্ত কোচিং চেণ্টাৰৰ ফিজ লোন লোৱা পৰ্যন্ত মানে লোন লৈ পেলাই তাইক পঢ়াইছিলে এতিয়া তাইয়েই মানে অভিযোগ তুলি আছে যৌতুকৰ অভিযোগ তুলি আছে গিৰিয়েকৰ ওপৰত আৰু অত্যাচাৰ কৰে গিৰিয়েকে সেই বুলি অভিযোগ তুলি আছে থানাত কেছ দিছে যিগৰাকী গিৰিয়েকে পঢ়াৰ কাৰণে লোন পৰ্যন্ত লৈছিলে সেইগৰাকী গিৰিয়েকে জানো এনেকুৱা পত্নীৰ লগত কৰিব পাৰে এতিয়া মাথো তাৰ চকুত চকু পানী মিডিয়াৰ আগত কান্দি সব কৈ আছে দেখিলে দুখে লাগিব আপোনালোকৰ এই নিউজটো এতিয়া ইণ্ডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ আছে সকলোৰে মোবাইলে এইটোৱে নিউজ ক'ব বিচাৰিছোঁ পঢ়ক বিয়াৰ পাছতো পঢ়ক কিন্তু এনেকুৱা কাম কৰিলে সমাজত এটা বেয়া প্ৰভাৱ পৰি যায় আৰু ল'ৰাবিলাকৰ মনত এটা ভয় সোমাই যায় যে আমাৰ লগত এনেকুৱা নহওক মই ভাবোঁ এই ঘটনাটোৰ পৰা মই ভাবোঁ নিজে ঘৈণীয়েকে তাৰ লগত ঠিক ব্যৱহাৰ কৰা নাই কাৰণ তাইক পঢ়ালে শুনালে তাৰ পাছত তাই পাল্টি মাৰি পেলাই বেলেগ ছাইড লৈ ল'লে বেলেগৰ লগত সম্পৰ্ক ৰাখি পেলাই আগৰ গিৰিয়েকক ডিভৰ্চ দিব বিচাৰি আছে ছ'চিয়েল মিডিয়াত এতিয়া জ্যোতি মৌৰ্য মানে ঘৈণীয়েকক লৈ এতিয়া সৰব তীব্ৰ সমালোচনা কৰা দেখা গৈছে এই ঘটনাটোৰ পাছৰ পৰা গতিকে আপোনালোকে কি ক'ব কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আকৌ ফ'ল' কৰি দিব আপোনালোকৰ মাজলৈ আকৌ এনেকুৱা ভিডিঅ' লৈ আহি থাকিম আজিলৈ গতিকে এৰিছোঁ ধন্যবাদ জয় আই অসম।